হেল্ল' আজি মই গৈ আছো শিৱসাগৰ কিন্তু এইটো এটা ছাৰপ্ৰাইজ আকৌ দেই কাইলৈ আমাৰ ঘৰ লোৱা চ' মই গৈ আছো মোৰ ঘৰলৈ কিন্তু কোনেও গম নাপায় মই যে ঘৰত গৈ আছো মোৰ বাছ আহিল আৰু মই বাছত উঠিলো 13 নম্বৰ ন কিন্তু খিৰিকীৰ গ্লাছখন ভগা আজি যোনটো মোৰ লগত আছে ফুল মুন মই ভিডিঅ' কৰিছিলো মোৰ আগত এজনী ছোৱালী বহিছিল তাইও ভিডিঅ' কৰিছিল চাওক ল'ৰা এটাৰ ছোৱালীজনীৰ প্ৰতি চকু যাবই উদিত নাৰায়ণৰ গান শুনি 4 ঘণ্টামান শুলো ঘৰলৈ আহি আছো তাকো ছাৰপ্ৰাইজ দিবলৈ এক্সাইটেডটো আছিলো নাৰ্ভাছো আছিলো এনেকৈ নাইট ভিউ এনজয় কৰি মই পালোহি শিৱসাগৰ ৱেলকাম শিৱসাগৰ এই ষ্টেচনৰ পৰা মই যমুনাৰলৈকে খোজকাঢ়ি আহি মই সোমালোহি বৰ্তাৰ ঘৰত সঁচাকৈ এই প্লেচটো মোৰ বহুত ভাল লাগে বিকজ অফ দ্য ফেমিলি পেটছ এণ্ড প্লেণ্টছ মাই ফেভৰেট মানে তেওঁলোকৰ এখন নাৰ্চাৰীও আছে কেজি নাৰ্চাৰী মই তাৰ পৰা ললো হোৱাইট বগেনভেলিয়া আৰু ব্ৰকেন হাৰ্ট ফৰ মাই নিউ হোম লগতে কুকিল বাই মোক এটা গিফ্টটো দিলে ইংলিছ আইভি চ' থেংক ইউ চ' মাছ কুকিল বাই আৰু আপুনি যদি ভিডিঅ'টো শিৱসাগৰৰ পৰা চাই আছে ত' প্লিজ কেজি নাৰ্চাৰীত আহক আৰু প্লেণ্টছ কিনি লৈ যাওক তাৰ পাছত মই আহিলো ঘৰলৈ ঘৰত মা দেউতা ছাৰপ্ৰাইজ হ'ল নে নাই এইটো চাবলৈ আমি লগ পাম কাইলৈ